Hello everyone, welcome back to my YouTube channel Palash vlog. So guys, আজি মানে এতিয়া জগাহাটি ব্লগ যাম। তো লাইছলাই ৰেডি হৈছো। তো ঘড়ি পিন্ধি লৈছো। তো এতিয়া 5:38 হৈছে। তো এতিয়া যাম জগাহাটি ব্লগ পনিয়া জগাহাটি ব্লগ। মই স্কুলখনৰ আগতে এই ফিল্ডখন যেন আছিল। তো তাতেই জগাহাটি ব্লগ হ'ব। তো বলো সো লেটস গেট স্টার্টেড। যোৱাৰ আগতে দৰ্জাখন বন্ধ কৰি যাওঁ। ঘৰত কোনো নাই। তো সেইবাবে দৰ্জাখন বন্ধ কৰি তো দৰ্জাখন বন্ধ কৰি ল'লো। এতিয়া চাইকেলখন লওঁ আৰু বলক ওৰ হ'ব মই তালাটো আনিব পাৰিছোঁ চাইকেলৰ তো কোনখন চাইকেল নিম সেইখনে নিম ৰেঞ্জাৰখনে নিম তো বলক চাইকেলটো উঠালোঁ আৰু বলক এতিয়া বলক তো গাইজ এইখন চাইকেল নিনিওঁ মানে মানুহ হ'ব বহুত মানুহ হ'ব তো সেইবাবে এইখন চাইকেল নিনিওঁ তো সেইখন চাইকেলেই নিওঁ তো এইখন চাইকেল ইয়াত মজাকৈ এনেকৈ থোৱা আছে চাইকেলখন মানে অলপ নতুন চাইকেল হ'লে অলপ মৰম আহে মানে কি কওঁ আৰু তো মৰম আহে আৰু তো নিব ইচ্ছা নাযায় তো সেইবাবে পুৰণখনকৈ লৈ যাওঁ আৰু তো মানুহ হ'ব আৰু কিনো আৰু চাইকেল এখন স্কুলত নিলেই মই নিওঁ স্কুলত পাৰ্কিং আছে তো তাত পাৰ্কিং কৰি থৈ দিওঁ কোনো নালাৰেও তো সেইবাবে আৰু স্কুলৰ বাবেই আৰু তো বলক আৰু তো ভিডিঅ'টো আৰম্ভ কৰোঁ তো দৰ্জাখন বন্ধ কৰি থৈ দিছোঁ তো এতিয়া ইয়াত আঠটা আছে আৰু এইখনেই লৈ যাওঁ এখন মোৰ আগৰ চাইকেল এইখনেই লৈ যাওঁ মই এইখনেই ভাল পাওঁ আৰু তো বলক এইখনেই লৈ যাওঁ আৰু তালত থৈ দিওঁ এনেই আনিছিলোঁ বলক তো গাইজ ইয়াত ৰখি আছোঁ এই তাত তাৰ ঘৰ এই তাত এই লাইট যেন জ্বলি আছে তো তাত তাৰ ঘৰ তো সি আহি আছে আৰু মই ইয়াত ৰখিছোঁ মোৰ কামৰত তাৰপিছত এইভাগে চাৰুৱাই পথাৰ চাব পাৰে আপোনালোকে তো এইভাগে এইটো ৰাস্তা মই যোনটো ৰাস্তাৰে আহিছোঁ তো তাত মুৰ্গী ফাৰ্মৰ গাড়ী ৰখি আছে তো গাইজ এতিয়া যাব লাগে তো আজি জগাহাটি ব্লগ সেইবাৰতো নহ'লে তো সেইবাৰ পৰীক্ষাও চলি আছিল আৰু মানে জগাহাটি ব্লগ নহ'ল আৰু তো ই আহি গ'ল তাত দেখা নাপাব পাৰে তো সি আহি গ'ল তো এতিয়া বলক চাইছোঁ তো গাইজ এতিয়া আমি মই আহি পেলাই মোৰ পিছত আছে আৰু গাইজ ইয়াক চাওক না একদম জিলিক মিলিক হৈছে এইভাগে এপল ৱাটচ আৰু এইভাগে চাইকেল আৰু ইয়াৰ চাওক না পুৰা ৰাইডাৰ আৰু গাইজ আমি তাৰমানে ৰাইড এটা গ্ৰুপ খুলিম বুলি ভাবিছোঁ মানে এইখন চাইকেল নহয় তো আমাৰ সেইখন যেন আছে ৰেঞ্জাৰখন তো সেইখনেদি ৰাতি নানো মানে চোৰ হয় তো সেইবাবে আৰু আগৰে খুন্দাম এইবাৰ আৰু বাখনাগিলা বহিয়ে আহিছোঁ মানে তো গাইজ ফাইনেলি ইয়াত আছে জগাহাটি পূজা তো গাইজ এতিয়া জগাহাটি পূজাৰ ভিতৰলৈ যাওঁ তো আৰু চাওঁ তেতিয়ালৈ তো বলক আৰু এই এটা লাইট লৈ আছে এই লাইটটো জ্বলাইছোন একবাৰ জ্বলিছোন লাইটটো জ্বলাইছোন জ্বলাই নাথাকে জ্বলাই দি ভালকৈ জ্বলাই দি চ' গাইজ এই এনেকৈ লাইট এটা লগাইছে তো পিছভাগে বগা লাইট পিছভাগে ৰেড লাইট হ'ব লাগে তো গাইজ বগা লাইট হ'ব নালাগে তো সেইবাবে আপোনালোকে ক'ব কমেণ্ট কৰি কি লাইট হ'ব লাগে তো বলক এতিয়া পাই গ'লোঁ গাইজ বহুত সোমাৰ পিছত ফাইনেলি জগাহাটি পূজা পাই গ'লোঁ গাইজ এই জগাহাটি পূজা তো বলক ভিতৰলৈ I look at you and it's easy to see you are that someone I've been trying to meet. I got your number, won't you pick up the phone? Don't leave me hanging on the dial tone. Think back to the night that we met, jumping in the pool, talk to you, dripping wet. গাইজ ফাইনেলি ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু সেইভাগে আছে সেইটো মন্দিৰ আৰু ইয়াত মানুহ বহুত হৈছে আৰু গাইজ এইভাগে আছে এনেকুৱা পৰিৱেশ আৰু গাইজ ফাইনেলি এটা সেৱা কৰিলোঁ আৰু এইকেইটাই দেৱ দেৱী আৰু এতিয়া সেৱাটো কৰিলোঁ তাৰপিছত আপোনালোকক পাইছোঁ আৰু গাইজ ইয়াত নাটক আছে আৰু গাইজ ইয়াত হ'ব ফাংচন তো আপোনালোকে চাব আহিব মাতটো শুনা পাইছেনে নাই পোৱা ক'ব কমেণ্ট কৰি ক'ব তো মই ইডিট কৰিলে গম পাম আৰু তো চাই লওক আৰু এইভাগে আৰু এটা ব্লগাৰ আছে তো গাইজ এয়াই পৰিৱেশ ইয়াৰ তো এনেকুৱাই পৰিৱেশ তো তাত ফুচকা পাৰ্টি চলিছে ফুচকা এই ল'ৰাকেইটা আপি জোকাইছে নেকি চাওকচোন আপোনালোকে জুম কৰি দিছোঁ এইটো জাবৰ জোথৰ হ'লেও এইটো আহিবও পাৰি দেখোঁ সেই ভিতৰত চালোঁ বাদ দিয়ক তো গাইজ আগৰ পিনে আৰু এখন পূজা আছে চলি আছে তাত তো তাত পূজা এখন চলি আছে তো তালৈকে যাই আছোঁ তো ধামাকা হ'ব তো ভিডিঅ'টো লাষ্টলৈ চাই দিব আৰু এইভাগে আমাৰ লগকেইটা যাই আছে তো বলক
তো গাইজ ফাইনেলি পূজা পাই গ'লো এইখন পূজা আমাৰ আগত তো গাইজ ভলক ছেকেণ্ড পূজা আৰু মোৰ পিছত এংকাই ভিডিঅ' কৰে গাইজ ক'ব আৰু তো গাইজ এইখনে হৈছে পূজা তো তাত দুৰ্গা মাৰ দি আছে কালী মাৰ থাকোঁ তো আৰু এইভাগে এখন পূজা চলি আছে তো গাইজ বলক আৰু গাইজ কি এটা মজা ডাইলগ দিলে এইবাৰ তাৰ মই গাইজ এইটো ফাইনি হৈ গৈছে তো গাইজ এইভাগে এইখনত সিমান ইমান মানুহ নাই এইখনত মানে এইখনত তো গাইজ আৰু দেখা শুনা নাপায় নাম চলিছে গাইজ ইয়াত তো গাইজ এই পূজা আৰু এইভাগে একো নাই ৰাস্তা এনেকুৱাই তো গাইজ এইখন পূজাৰ পৰা আহিলোঁ এইবাৰ এইখনকে যাইছোঁ এইখনতে ঘূৰোঁ অলপমান তো সেই বেছিকৈ নুঘূৰোঁ আৰু যাওঁ আৰু অলপমান কিবা খাই কিনে তো যাওঁ যাওঁ আৰু গাইজ পূজাৰ পৰা আহি গ'লোঁ আৰু পূজাৰ কাৰণে মই ঘৰৰ কাৰণে মিঠাই ল'লোঁ আৰু মই খালোঁ ম'ম' তো মোৰ কাৰণে হৈ যাব আৰু এতিয়ালৈ যাওঁ আৰু পূজালৈ আহিব লাগিব আৰু আমাৰ তাতে ৰাসো চলি আছে তো পইচা অলপমান বাচাব লাগিব তো সেইবাবে তো সেনেকৈ আগত গৈ আছে তো মই পিছে পিছে যাই আছোঁ তো বলক আগত কৰিম তো বলক ফাইনেলি ঘৰ আহি পালোঁ আৰু ইয়াত এই ঘৰ মোৰ তাত তো এতিয়া ভিডিঅ'টো ইয়াত তোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু ৰাসো আহিছে ৰাসত ধামাকা ভ্লগ আহিব তো কাষতে ৰাস তো ফাংচনৰ ওপৰত ৰাসত তো ধামাকা ভ্লগ হ'ব চাই দিয়ক